এখন চুৰি লৈ ৰাজপথত এটা হত্যাকাৰী মহানগৰীৰ এবিচিত হত্যাকাৰীৰ তাণ্ডৱ কাক আকৌ আক্ৰমণ কৰিব কলৈ পলাব এবাৰ স্থানীয় যুৱক দুজনমানলৈ লক্ষ্য কৰি চোচা এবাৰ আসাম টক্সৰ সাংবাদিকলৈও চোচা কিছু সময় পূৰ্বে এটা হত্যাকাৰীয়ে এজন যুৱকক নৃশংসভাৱে হত্যা কৰিছে তাৰ পাছৰ পৰিৱেশ এয়া চাওক হাতত এখন চুৰি লৈ কিদৰে তাণ্ডৱ দেখুৱাইছে যুৱকজনে হত্যাকাৰীৰ পৰা এতিয়া কোনে কাঢ়ি আনিব চুৰিখন অৱশেষত আসাম টক্সৰ সাংবাদিকৰ প্ৰচেষ্টাত চুৰিখন হত্যাকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা হ'ল দেখা পাইহে তাৰ পিছে পিছে আইছো এইফালে ঘূৰালে এইয়া চুৰিটো এটা কাঢ়ি নিয়াতে চাইছে না তেজ ওলাই গ'ল এতিয়াতো এনেকুৱাই হৈছে চুৰিটো ইয়াত নিয়াৰেহি এইটো চাইতো ভয় খাই কোনেও তাৰ ওচৰতে নাহে মইহে তাৰ পিছে পিছা কৰি আছো এতিয়া চুৰিটো পৰা তোৰ মানুহ তাতে মাৰি থৈ আহিছা দেখা পাই কেনে অটো মোচা বাদ দি কেনে তোৰ পিছে পিছে দৌৰিছো মোক মাৰিব খুজিছে মোৰ মাৰে কসম কাক মাৰিব খুজিছে মোক মাৰিব খুজিছে কোনে মাৰিব খুজিছিল মোক ৰাজু তাৰ নামটো কি ৰাজু ৰাজু তোক মাৰিব বিচাৰিছে তাৰ পৰা মাৰ পৰা মোৰ মাৰে কসম কি নামটো মোক এৰা নাম মই কৈছো মই নপলাম মাৰে কসম নামটো কি তাৰ পাছতে উত্তেজিত একাংশই হত্যাকাৰীটোক দিলে লপাথপা অৱশেষত আসাম টক্সৰ সাংবাদিকৰ প্ৰচেষ্টাত হত্যাকাৰীটোক আৰক্ষীক চমজাই দিবলৈ সক্ষম হ'ল মাৰোতে এই মানটো পুৰা আধামৰা হৈ গৈছে আধামৰা হৈ পেলাই এই চবে মিলি পেলাই চবে মানুহ ভয় খাওঁতে ই চবে এনেকা এনেকা কৰি আছিল সি দৌৰ মাৰিছে চুৰি মাৰা বুলি ক'লে এজনে চুৰি মাৰিছে আৰু মই ঘপকে ওলাই যে দেখো যে এজনে চুৰিখন লৈ লৈ এনেকে ওলাই গৈছে ল'ৰা এজনে এই বুকুত ধৰি আছে তাৰপৰা লাহে লাহে পৰিয়ে গ'ল একদম তেজ একেবাৰে মই লৈ যাব ক'লো মেডিকেলত তাৰপৰা কোনোবা দুজনমানে বোধহয় লৈ গ'ল তাৰপিছতে মোৰ এজন সাংবাদিকে ফোন কৰিলে যে ছাৰ ল'ৰাটো এনেকৈ আছে এবিচিত মই বোলো তুমি ধৰা তাক এৰি নিদিবা একৰ্ডিংলি সি ধৰিলে আমাৰ পুলিচৰ মানুহ গ'ল ধৰি পেলাই তাক অনা হ'ল ঘটনাটো কিবা এটা সৰু মোবাইল লৈ পেলাই হৈছে বুলি কৈছে মোবাইল লৈ তেওঁলোকৰ মাজত এটা সৰু সুৰাকৈ মানে মনোমালিন্য হৈছিলে সেইটো লৈ তেওঁলোকে মানে এখন চাকুৱে ঘপকে মাৰি দিলে আৰু ল'ৰাটো মৃত্যু হৈছে হত্যাকাৰীটোৰ নাম ইজাজুৰ আলী মিট দৰবাৰ নামৰ এইখন ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী আছিল ইজাজুৰ আৰু ৰেষ্টুৰেণ্টখনৰে আন এজন কৰ্মচাৰীৰ নাম ফুলচান্দ ভূঞা দুয়োজন যুৱকৰে মাজত আছিল ভাল বন্ধুত্ব কিন্তু সোমবাৰে এটা মোবাইল ফোনক কেন্দ্ৰ কৰি দুয়োজনৰ মাজত সৃষ্টি হ'ল তৰ্কযুদ্ধ তাৰ পাছতে ইজাজুৰ আলীয়ে ৰেষ্টুৰেণ্টত ব্যৱহাৰ কৰা এখন চুৰিৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে ফুলচান্দ ভূঞাক এবাৰ দুবাৰ নহয় বহুবাৰ চুৰিৰে খানি খুচি হত্যা কৰিলে ফুলচান্দক হত্যাকাণ্ডৰ পাছতে পলাবলৈ উদ্যত হয় হত্যাকাৰী ইজাজুৰ যিজন ল'ৰাই মাৰিছে সেই ল'ৰাজনে উচিত শাস্তি পাব লাগে ল'ৰাটো আগৰ পৰাই ড্ৰিংক কৰি থাকে আৰু বদমাছ এক নম্বৰ কাৰো কথা নুশুনে গতিকে ল'ৰাটোক আমি ৰাইজে দাবী কৰিছো শান্তিনগৰৰ পৰা আমি তাৰ ওচৰে পাজৰে গোটেই ৰাইজৰ হৈ মই কৈছো মই তাৰে ছেক্ৰেটাৰী হওঁ অনুমতিৰ আমি দাবী কৰিছো এখেতক উচিত শাস্তি দিব লাগে তেখেতক ফাঁচি দিব লাগে হত্যাকাৰী ইজাজুৰ আলী সম্প্ৰতি ভঙাগড় থানাত ভিডিঅ' জাৰ্নেলিষ্ট পাপু আহমেদ প্ৰাঞ্জিত বড়ো আৰু যতীন বৰাৰ সহযোগত মন্টু কুমাৰ শইকীয়া আসাম টক্স